বহুত কঠিয়া পাইছিল 1 টিং 2 টিং কঠিয়া পাইছিল আগতে, কিন্তু এতিয়া 1 কেজি কঠিয়া পালি 1 বিঘা মাটি গুচি যায়। কিন্তু পালন কৰিম মানে খাহি কৰিম, ইয়াৰ পৰা উঠাই নি আকৌ পথাৰত আকৌ এবাৰ ৰুম। তাৰপিছত পথাৰত যেতিয়া তাতে 20 দিনমান হ'ব, তেতিয়া এই এডাল গছকে ৰুবা হ'ব। তেতিয়া এটা গছত এডাল দিলে হৈ যাব, বহুত বেছি দিব নালাগে। সেইকাৰণে কঠিয়াটো এটা কমকৈ পাৰিলে হৈ যায় মানে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে দেখা পাইছে এয়া কঠীয়াখিনি হেৰি নাজি পাৰিছিলোঁ। আপোনালোকে দেখা পাইছে মাটিমৈ খান কেনেকুৱা মাটিমৈ দি কঠীয়া দি পাৰছিলোঁ। এয়া কঠীয়া এয়া চাওঁ, এয়া এইখিনি বাৰু সেইদিনা বৰষুণ দিলে ৰাতিপুৱা, মানে সন্ধিয়া বৰষুণ দিলে। সন্ধিয়া বৰষুণ দিয়াৰ কাৰণে এইখিনি মাজে মাজে উঠি গৈছে মানে। সেইখিনি ভাল আছিল। এইখিনি সেইদিনা ৰাতি ত্ৰিপালি থৈছোঁ, ৰাতি বৰষুণ দিছিল, সেইকাৰণে এইগিলা জেগা উঠি পাতল হৈ গৈছে যে উঠি গ'ল মানে। এইখিনি জেগা ধুনীয়া হৈছে। এইখিনি জেগাখিনি মানে সেইদিনা ত্ৰিপালি ঢাকানি থৈ দিছিলোঁ বৰষুণ দিয়াৰ কাৰণে, তাতে উঠি যাব নোৱাৰে। সেইকাৰণে ত্ৰিপাল দিয়াৰ কাৰণে সেইখিনি ভালে থাকিল, বাকীখিনি মাজে মাজে উঠি গ'ল। কিছুমান মাটিৰ পৰা ওপৰত উঠি গৈছে, আকৌ নতুনকৈ আকৌ চিটাব লগা হৈছে। সেইকাৰণে এতিয়া 17 তাৰিখে চিটাইছিলোঁ দেই। এইখিনি চিটাইছিলোঁ 17 তাৰিখে। আজি হৈছে কিমান 22, আজি 23 তাৰিখ নেকি? আজি 23 তাৰিখ, 17 তাৰিখে চিটাইছিলোঁ। এতিয়া ক'লা হৈ আহিছে আৰু 22 দিনমান পিছত, 22 দিন 25 দিন বা 20 দিনতো উঠাব পাৰি যদি ভাল হয়। উঠাই আকৌ গম পায় নহয় হেৰি কৰিম, পালন কৰিম মানে খাহি কৰিম। ইয়াৰ পৰা উঠাই নি আকৌ পথাৰত আকৌ এবাৰ ৰুম। তাৰপিছত পথাৰত যেতিয়া তাতে 20 দিনমান হ'ব, তেতিয়া এই এডাল গছকে ৰুবা হ'ব। তেতিয়া এটা গছত এডাল দিলে হৈ যাব, বহুত বেছি দিব নালাগে। সেইকাৰণে কঠীয়াটো এটা কমকৈ পাৰিলে হৈ যায় মানে। আগতে বহুত কঠীয়া পাইছিল 1 টিং 2 টিং কঠীয়া পাইছিল আগতে, কিন্তু এতিয়া 1 কেজি কঠীয়া পালি 1 বিঘা মাটি গুচি যায়। আমাৰ এতিয়া 3.5 বিঘামান মাটি আছে। সেইখিনিৰ কাৰণে 2.5 কেজি 3 কেজি বনি ধানে কিবা কিবি মিলি সেইখিনি হৈ যাব আৰু বহুত বেছি দৰকাৰ নাই খাই, কাৰণ পালন কৰিলে বেছি কঠীয়া ইমান দৰকাৰ নাই। এইফালে এইবছৰ ৰঞ্জিত ধানৰ কঠীয়া, মানে এইখিনি হৈছে ভাতৰ কাৰণে। আকৌ বনি ধানটো জানাই নহয়, হেৰি লাগবই, কি বুলি কয়, বিহুৰ কাৰণেতো লাগবই। পিঠা চুঙা আছে, পিঠা বনোৱা আছে, পিঠা চুঙাটো মেইন, বাকী যি নহওক। সেইকাৰণে আকৌ বনি ধানৰ কৰিব লাগিব। বনি ধানৰ কাৰণে সেইখিনি আকৌ কোৰাল পাৰি থৈ দিছোঁ। সেইখিনি বনি ধানৰ কাৰণে, এইখিনি বনি ধানৰ কঠীয়াখিনি পাৰিম। সেইদিনা শিকাইছিলোঁ বনি ধানৰ কঠীয়াখিনি, কিন্তু গজা নাই মানে। কি বা হ'ল, ধানটো কিবা অলপ প্ৰব্লেম আছে মানে, সেইকাৰণে নগজিল। আকৌ নতুনকৈ শিকাব লাগিব। এইখিনি চিটোৱা মানে ইয়াৰ উঠাবাই হ'ব যায় কিজানি। এইখিনি পালন কৰাৰ কাৰণে উঠাবাই হ'ব তেতিয়ালৈকে। এইখিনি ওখ হ'লে আৰু প্ৰায় 4 আঙুল, এনেকুৱা 5 আঙুলমান হৈছে এইখিনি। আৰু অলপ দুদিনমান পিছত ধৰে 20 দিন 22 দিনত এয়া কঠীয়া উঠাই দিম পূৰা। উঠাই পালনৰ কাৰণে লৈ যাম পথাৰলৈকে। তাতে পালন কৰিম। পালন কৰি তাৰপিছত ইয়াতেও কৰিব হ'ব ইচ্ছা কৰিলে। পালন কৰি তাৰপিছত আকৌ 3 নম্বৰ বাৰ ৰুই দিম আৰু। তেতিয়া মানে ধানটো ভাল হয়, উৎপাদনটো, ফচলটো ভাল হয়। পতন নহয়, তাতে পতন নাহে। ধানটো আহিব, যিখিনি আহে পূৰা ধানটো আহিব, পতন নাহে মানে তাতে। সেইকাৰণে সুবিধাটো ভাল, সুবিধা মানে। আৰু গাছ এটা ধানৰ পৰা এডাল যি পুলি যে ওলায়, সেই এডালে পুলি এটা গছত দিলেই হৈ যায়, তাতকৈ বেছি দিয়া দৰকাৰেই নাই। আমাৰ ফালে এতিয়া প্ৰায় 70-80% মানুহে এই পালন কৰা পদ্ধতিটোৰে খেতি কৰে। মানে কঠীয়াটো বেছি হৈ যাব নালাগে, কিন্তু কিছুমান মানুহ বাৰু ইচ্ছা নকৰে আৰু পালন কৰি থাকিবা। একেবাৰে কৰি মানুহ সেনেকুৱাকৈ হৈ থাকে, মানে 2 দিন পৰা কষ্ট কৰি থকা মানে ইচ্ছা নকৰে। কিন্তু সেইটো কৰি পালন কৰিলে মানে খেতিটো ভাল হয়, ফচলটো ভাল হয়, উৎপাদন ভাল হয়। গছকেইডাল ডাঙৰ হ'ব, বেছি টাইম নালাগে মানে, অলপ কম সময়ৰ ভিতৰত। ইয়াৰ যদি 3 মাহ লাগে, ইয়াৰ ধৰ 2.5 মাহ 2 মাহ 20 দিনৰ ভিতৰত ক্লিয়াৰ। সেইকাৰণে বেছিভাগ মানুহে কৰে এতিয়া। আৰু আপোনালোকক জনাবচোন, আপোনালোকৰ ফালে এতিয়া পালন কৰা পদ্ধতিটো নাই, আগৰ পুৰণা পদ্ধতিৰে চলি আছে, জনাবচোন। আমাৰ ফালে কিন্তু এতিয়া পালন কৰা পদ্ধতিৰে বেছিকৈ চলে। আপোনালোকৰ ফালে কেনেকুৱা চলে সেইটো জনাবচোন।